মোৰ নাম শ্ৰী দিগম্বৰ বৰ্মন, জিলা কামৰূপ মহানগৰ আৰু সমষ্টি হ'ল জালুকবাৰী সমষ্টি। মই যোৱা বসুন্ধৰাটোত মই এপ্লাই কৰিছিলোঁ। পিছত মই সেই বস্তুখিনি কালেকশ্যন কৰি মই দি দিলোঁ। গোটেইখিনি লিগেচি ডাটাৰ পৰা আদি কৰি PRCৰ পৰা চবখিনি দিয়াৰ পিছত একদিন নেক্সট দিন পিছত মোৰ তাতে মেছেজ আহিল। তাৰপিছত মই আমাৰ SDC ছাৰকো মই ফোন কৰিলোঁ এই সম্পৰ্কত যে তোমাৰ মেছেজ কিবা হ'ল নেকি ছাৰ মোৰ মাটিটো? আপোনাৰ এপ্ৰুভ হৈ গৈছে, আপুনি ইমিডিয়েট আমাৰ লগত যোগাযোগ কৰিব পাৰে। তাৰপিছত সেই যোগাযোগ কৰি মোৰ যিটো প্ৰপ'জেল কপিটো প্ৰস্তাৱ এইটো আমাৰ নকল কপিটো মোক দিলে আৰু আমাক এখন এই প্ৰিমিয়াম দিয়া এই গভমেণ্টৰ চালান যোগে আমাক এটা এই দিলে। আৰু এতিয়া মই যিটো বসুন্ধৰা ফি দিলে, এই বসুন্ধৰা ফিটোত যিটো আমাৰ শ্যাম ছাৰে যিটো দিছে মানে হাইলি ছেটিছফাইড। কিন্তু শ্যাম ছাৰৰ এইটোৰ কাৰণে আমি ছেটিছফাইড কিয়, যিটো আজি